নমস্কাৰ দৰ্শকসকল, মই সুদৰ্শনাই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে কেইটামান সমস্যা দূৰ কৰিবৰ বাবে আজি আপোনালোকলৈ লৈ আহিছোঁ বিশেষ উপায়। প্ৰথমে দৰিদ্ৰতা দূৰ কৰিবৰ বাবে মঙ্গলবাৰে হনুমানজীৰ মন্দিৰত বা হনুমানজীলৈ আপোনালোকে মাটিৰ বাচনত বুন্দিয়াৰ ভোগ আগবঢ়াব পাৰে। এই উপায়টো কৰিলে দৰিদ্ৰতা দূৰ হয়। উপায়টো আপোনালোকে এদিন, 3 দিন, 5 দিন এনেকৈ কৰিব পাৰে। আৰু লগতে দৰিদ্ৰতা দূৰ কৰিবৰ বাবে মঙ্গলবাৰে আহঁত গছৰ তলত চাকি জ্বলাই দিব এগছি। প্ৰত্যেক মঙ্গলবাৰে এইদৰে আপোনালোকে সৰিয়হৰ তেল মানে মিঠাতেলেৰে চাকি দিব পাৰে আহঁত গছৰ তলত। এই উপায়টো মঙ্গলবাৰে ৰাতিপুৱা কৰিব লাগে। দৰিদ্ৰতা দূৰ কৰিবৰ বাবে প্ৰত্যেক শুকুৰবাৰে মা লক্ষ্মীৰ চৰণত চাকি জ্বলাই ওম শ্ৰীং নমঃ মন্ত্ৰ যদি জপ কৰে 108 বাৰকৈ, তেতিয়াও ধনহানিৰ সমস্যা দূৰ হয় আৰু টকা পইচাৰ সমস্যা দূৰ হয়। ঘৰলৈ ভাল শক্তি আনিবৰ বাবে প্ৰত্যেক শনিবাৰে এটা চিচাৰ গ্লাছত পানী ল'ব আৰু তাতে এটা গোলনেমু ডুবাই দিব আৰু এতিয়া সেই গিলাচটো যিকোনো আপোনাৰ সুবিধাজনক ঠাইত ৰাখি দিব ঘৰৰ ভিতৰত। প্ৰত্যেক শনিবাৰে আপুনি এই পানীখিনি সলাব আৰু নেমু এটা নতুনকৈ দি দিব। এইদৰে যদি কৰে তেনেহ'লে ঘৰলৈ ভাল শক্তিৰ আগমন হয়। সকলো কামৰ বাধা দূৰ কৰিবৰ বাবে আৰু সকলো কামতে সফলতা পাবৰ বাবে একে লেঠাৰিয়ে 7টা বুধবাৰে গণেশজীক সেন্দুৰ অৰ্পণ কৰিব। এইদৰে 7টা বুধবাৰে গণেশজীক সেন্দুৰ অৰ্পণ কৰিলে সকলো কামৰ বাধা দূৰ হয় বা সকলো সমস্যা দূৰ হয়। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।